ৰেডি চাই লওঁ অকলে কেনে লাগছে কাঠটো চেয়াৰখন ঘূৰাই দি চাচোন কেনে লাগছে এইটো কাঠ নতুনকৈ দিলোঁ আৰু যদি কাৰোবাক লাগে আহি যাবি চেলুনত চুলি কাটিবা ইয়াতকৈ আৰু বেলেগ ধৰণৰ কাঠ লগাই দিম নতুন নতুন যাক যি কাঠ লাগে সেই কাঠ পাই যাবি টেনশ্যন ল'ব নালাগে কাঠটো কেনে লাগছে কমেণ্ট মাৰি জনাবি আৰু শ্বেয়াৰ কৰি দিবি সকলোকে আৰু কাঠটো কৰাৰ লগতে পানীৰ বটল এটা লৈছোঁ তাৰপিছত ব্ৰাছডাল ব্যৱহাৰ কৰিছোঁ খুৰখান মেচিনটো কেঁচি কাকে আৰু এইগিলা জগাৰগিলা আছে আৰু ফেনখন বন্ধ কৰি থৈছোঁ চাউণ্ডটো ঠিক নহয় গতিকে বন্ধ কৰি থৈ দিছোঁ চাই লওঁ চেলুনখনটো গোটেই দেখিছিলোঁ আৰু একবাৰ ভালকৈ চাই লওঁ সকলোৱে কেনে লাগছে কবি চাই লওঁ পিছফালে এইটো ভি লগাই দিছোঁ কিবা আৰু এই কাঠটো লগাই দিছোঁ চাওঁ কেনে আহিছে কবি চাই থাক ভিডিঅ'টো মজাকে বঢ়িয়া আৰু তাতে বেনাৰতো আছে তাতে কাঠ কিছুমান এলা চাই ল'বি আৰু এনেকুৱা লাগিলেতো কবি চাই লওঁ বেনাৰত লৈ দিছোঁ আৰু তো ফিক্স মই হাতত লৈছোঁ মালিচ লাগিলে ল'ব পাৰিবি ভিক্সে দি পূৰা মালিচ কৰি দিওঁ ঠাণ্ডা পৰি যাব মুখটো আৰু ইয়াক অলপমান দিয়া হয় ভিডিঅ'টো নেটখাওঁ দেই আৰু বহুত লম্বা হৈ যাব এইখিনিতে সমাপ্ত কৰি দিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।